Namaskar, this is Niyamika and welcome back to my channel. Hope you guys are doing well. And as you have read the title, so আজি মই ভাবিছো আপোনালোকৰ লগত মোৰ মানে কবলে গলে কারেন্ট ফেভারিট প্রোডাক্টস যিখিনি ওয়ার্ড্রোব ফেভারিটস খিনি মই আপোনালোকৰ লগত শেয়ার কৰিম এন্ড এইকিটা বস্তু একচুয়ালি মোৰ কিয় ভাল লাগে মই আপোনালোকক জনাব কৈছো এই যিখিনি পিসেস বা যিখিনি আইটেমস মই আজি আপোনালোকক দেখাম ডেফিনেটলি মই কিনাটোটো কিনিছো তাৰ ষ্টাইলটোৰ কাৰণে বা প্যাটাৰ্নটোৰ কাৰণে কিনিছো লগতে এই পিসেস কিটা এনেকুৱাটা পিসেস হয় যে আপুনি ভাৰ্সেটাইল ওয়েজৰ এন্ড বিভিন্ন ধৰণৰ অকেশনৰ আপুনি ক্যাৰি কৰিব পাৰে মানে লিটাৰালি আপুনি এই বস্তুটো যিমান মন যায় আপুনি ইউজ কৰিব পাৰে এন্ড ডেফিনেটলি আপোনাৰ ওয়ার্থ দা প্ৰাইস হয় সো হেকাৰণে এই পিসেস খিনি মই আজি আপোনালোকৰ লগত শেয়ার কৰিম সো ডেফিনেটলি এই পিসেস বুৰৰ ভিতৰ মোৰ আছে ক্লোথিং আইটেমস আছে মোৰ বেগস আছে মোৰ ফুটওয়্যাৰস আছে মোৰ জুৱেলাৰীছো আছে সো আই এম ৰিয়েলি এক্সাইটেড এবাউট ইট হোপ ইউ উইল এনজয় দ্য ভিডিও সো উইদাউট ওয়েস্টিং মোর টাইম লেটস স্টার্ট দ্য ভিডিও So guys, before I start the video, মই কেটামান পিসেস ৰাখিছো আৰু তাৰ লগতে আপোনালোকক মানে কৈ যাম যে মোৰ একচুয়ালি তেনেকুৱা প্যাটাৰ্নৰ বা হেগিৰা ভাল লাগে সো গুটেই আৰু ডেফিনেটলি মোৰ ওয়ার্ড্রোবত যিখিনি আছে মোস্ট অফ দা পিসেস মই ভালেই পাওঁ বাট তাৰ ভিতৰ এইকিটা মানে এটা কারেন্ট পিসেস যিখিনি মোৰ একচুয়ালি ভাল লাগি আছে সো প্ৰথমতে মই কাপোৰৰ পৰা স্টাৰ্ট কৰিম এন্ড তাৰপিছত লাহে লাহে মই বাকিবোৰ ক্যাটাগৰীলৈ গৈ থাকিম সো yeah, let's start it. So the first thing that I want to talk about is a top মানে যোনটো টপ মোৰ কারেন্টলি মোৰ ভাল লাগি আছে এন্ড হেটো হৈছে দিস ওয়ান আই এম শিওর এটো অলরেডি আপোনালোকে মোৰ ফটোস ইনষ্টাগ্ৰামতো দেখিছে মোৰ ইউটিউবৰ ভিডিওটো দেখিছে এন্ড আই জাস্ট ওয়ান্ট টু টক এবাউট ইট লাইক মই আই এম নট সেইং এবাউট দ্য ফ্লোরেল প্যাটার্ন বাট ডেফিনেটলি এই টপটো মোৰ ভাল লাগিছে বিকজ ইয়াত যোনটো এটা বেকটো আপোনালোকে দেখিছে এটা সিঞ্চ হেৰি এটা আছে যোনটো গতিকে ডেফিনেটলি আৰামছে আপোনালোকৰ কাৰণে কমফৰ্টেবল হয় এন্ড যেহেতু ফুল স্লিভস হয় এন্ড ফুল স্লিভসটো এনেকুৱা এটা বস্তু হয় যে আপুনি লিটাৰালি যিকোনো অকেজন বা ইভেন্টত আপুনি পিন্ধি যাব পাৰে আৰু ইট লুকস ক্লাসি এন্ড ডেফিনেটলি আপোনাৰ ভালো লাগে যে আৰু যদি আপুনি কনসিয়াস হয় বা যে ভাবে আপুনি ফুল মানে স্লিভলেস পিন্ধিব নোৱাৰে বা তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফুল স্লিভ ডেফিনেটলি পিন্ধিব পাৰে আৰু এইটো হৈছে যোনটো ব্যালেন্স স্লিভস হয় puffy sleeves হয় so definitely এটো looks wise বহুত standard and classy লাগে আৰু ইয়াৰ যোনটো আছে আপোনালোকে দেখিছে drawstring নিচিনাকে আছে so drawstring থকাৰ কাৰণে এটো আপোনাক আৰু এটা ধুনিয়া এটা তাৰ লগত আপোনাৰ classy and হেৰি হোৱাৰ লগত এটা sexy look আপোনাক provide কৰে So currently মোৰ এনেকুৱা পিসেস বোৰ খুবেই ভাল লাগিছে সো হেকাৰণে এটো হৈছে ফাৰ্স্ট প্ৰডাক্ট টু বা ফাৰ্স্ট পিস টু যোনটো ক্লোথিং আইটেমছৰ ভিতৰ এটো একচুয়ালি মই লৈছিলো স্ট্ৰীট ষ্টাইল ষ্টৰৰ পৰা আৰু ইয়াৰ অলৰেডি মই হল ভিডিও বনাইছো আৰু এটো পিসেস মই একচুয়ালি পিন্ধি মানে ভাল পাইছো কমফৰ্টেবলও হয় ক্লাসিও লাগে ষ্টাইলিশও লাগে সেক্সিও এট দা সেম টাইম সো ডেফিনেটলি এই পিসেসটো মোৰ ভাল লাগে ফাৰ্স্ট অফ অল বাকি যিখিনি টপৰ কথা ক'ব কৈছো এটো হৈছে যোনটো স্ট্ৰেপি টপ কাৰেন্টলি মোৰ ফেভাৰিটস বিকজ মোৰ অলৰেডি কেটামান মোৰ ধৰিলক ব্ৰালেট ষ্টাইলৰ বা ক্ৰপ টপস খিনি যোনবোৰ স্পেগেটি স্ট্ৰেপৰ থাকে সো ডেফিনেটলি মোৰ ভাল লাগে because মোৰ ফিল হয় যে এনেকুৱা পিসেস বোৰ মোক খুবেই ধুনিয়া দেখায় আৰু ডেফিনেটলি মোৰ ভাল লাগে সো হেকাৰণে এনেকুৱা পিসেস বোৰ মই খুবেই ভাল পাওঁ সো দিস ইজ দ্য সেকেন্ড ওয়ান সো ড্ৰেছৰ ক্ষেত্ৰত এটো বহুত পুৰানা ড্ৰেছ হয় এন্ড ডেফিনেটলি বেলেগ ড্ৰেছও আছে বাট why I love this so much because of this versatility সো এটো হৈছে মোৰ এই yellow ড্ৰেছটো এটো H&M ৰ পৰা লোৱা হৈছিল এটো বহুত বছৰে হৈ গল অলমোস্ট বাট এই পিসটো কিয় ভাল লাগে এটো ৰেপ এৰাউন্ড ড্ৰেছ হয় কিন্তু এই পিসটো ভাল লগাৰ এটা ৰিজন হৈছে যে এই পিসটো লিটাৰালি আপুনি যিকোনো ধৰণে ওয়্যাৰ কৰিব পাৰে আপুনি এটো টপ নিচিনাকেও পিন্ধিব পাৰে আপুনি স্কাৰ্ট লেখিয়াকেও পিন্ধিব পাৰে ড্ৰেছ লেখিয়াকেও পিন্ধিব পাৰে লিটাৰালি আপুনি সো মেনি ভেৰিয়াছ ওয়েজত আপুনি এটো ক্যাৰি কৰিব পাৰে এন্ড অলৰেডি মই এটো ড্ৰেছক লৈ এটা ভিডিও বনাইছিলো আপোনালোকে চাব পাৰে হাউ টু ষ্টাইল ইয়াৰ ৰেপ এৰাউন্ড ড্ৰেছ ইন সো মেনি ভেৰিয়াছ ways so মই ডেফিনেটলি লিংক কৰি দিম আপোনালোকে চাব পাৰে যে এনেকুৱা এটা ৰেপ এৰাউন্ড ড্ৰেছ থাকিলে আপোনালোকে লিটাৰালি কেনেকুৱা কিমান ষ্টাইলত পিন্ধিব পৰা যায় ডেফিনেটলি আপোনালোকে প্যাটাৰ্ন বা কালাৰ যিকোনো বেলেগ ধৰণে আপোনালোকে ল'ব পাৰে বাট ডেফিনেটলি এনেকুৱা ৰেপ এৰাউন্ড ড্ৰেছবোৰ বহুত ইউজফুল হয় আৰু এটো একচুয়ালি worth the price হয় and I forgot the price এটো H&M ৰ পৰা মই হে হায়দৰাবাদত থাকুতে লোৱা হৈছিল so definitely this is my second favorite piece and third First to a top to এনেকুৱা ধৰণৰ টপবোৰ third to হৈছে এনেকুৱা স্পেগেটি স্ট্ৰেপৰ যোনবোৰ ক্ৰপ টপছবোৰ থাকে ডেফিনেটলি ভালে and third piece to হৈছে এটো যোনটো ড্ৰেছ ৰেপ এৰাউন্ড ড্ৰেছ স্পেশালি জিন্সৰ ক্ষেত্ৰত ক'বলৈ গলে এন্ড আগতে ধৰক মই ইউজুয়ালি স্কিনি জিন্স বা হেৰিবোৰ বহুত পিন্ধি ভাল পাইছিলো বাট লাহে লাহে মই স্কিনি জিন্স পিন্ধা কমাই দিছো বিকজ এতিয়া মোৰ এনেকুৱা হৈছে যে মই মোষ্ট অফ দা টাইম মানে এতিয়া ষ্টাইলিশো হ'ব লাগে বাট তাৰ লগতে কমফৰ্টেবিলিটিটো বহুত মেটাৰ কৰে মোৰ কাৰণে আজিকালি ধৰক মই এই ওয়াইড লেগ জিন্সবোৰ খুবেই ভাল পাওঁ এন্ড আই এম শিওৰ আজিকালি প্ৰত্যেকজনী ছোৱালীয়ে ওয়াইড লেগ জিন্সটো কিমান ভাল পায় আই নো দ্যাট বিকজ ফাৰ্স্ট অফ অল ওয়াইড লেগ জিন্সবোৰ বহুত ষ্টাইলিশো লাগে এন্ড নেক্সট হৈছে এটো কমফৰ্টেবলও হয় আপুনি লিটাৰালি খোজ কাঢ়া মেলা বা বহাৰ লৈকে সব সময়তে আপোনাৰ বহুত কমফৰ্টেবল ফিল কৰে সো লিটাৰালি এনেকুৱা পিসেস বোৰ আপোনালোকে সো মেনি আপোনালোকে বিভিন্ন অকেজন বা যিকোনো হেৰ পৰিবেশত আপোনালোকে পিন্ধি যাব পাৰে
and it looks stylish and comfortable as well. So definitely this is my next favorite wardrobe pieces. Our next piece to is when it comes to skirt, so I'm sure and jihokale mur agor purana video bur saisa, I'm sure apnalike jane je my favorite piece of clothing is skirt. Moi skirt imane bhal pau, like jeans ba top pants bur trousers bur bhal lage, but moi skirt or khetor mur eta extra mur point ase, moi skirt bur bahut bhal pau. So next piece is this one, and last recent video junto moi korisilu layer in unexpected ways tatu moi skirt to pindhisilu. I really love this. Etu mane eta bahut velvetish, you know, velvetish suede material ot ase, eta junto color block theme ase, definitely etu mur bhal lage. And logote ei skirt to pleated hoy, can you see that? And enoko skirt bur imane classy and sophisticated lage apuna, ar junto mane apnalike dise olop shiny materials ase, velvetish junto ase, etu mane bahut eta classy and elegant look eta dia. Etu below knee actually ahe, ei skirt to actually knee se olop lamba hoy. So ei skirt to junto apuni literally jikono dhone pinhibo pare je. Yar upor to eta mor video bana ase, how to wear your skirt in so many various ways. Apnalike purana mujunu fashion related content brought sabo pare. A piece of literally dress, skirt, top, mini skirt, literally apni sob dhone apuni pinhibo pare, tube top. মানে কোশ্চেন আপোনালোকে যদি এনেকুৱা এটা পিস থাকে আপোনাৰ সো যেটো আপুনি ধৰলক so many various ways আপুনি পিন্ধিব পাৰে, definitely it's worth it. আপোনালোকে definitely এনেকুৱা পিস এটা যদি ঘৰ থাকে আপুনি চিন্তা কৰিব নালাগে, because এনেকুৱা এটা পিসেস আপুনি ইমান ধৰণে পিন্ধিব পৰা যায়. So definitely this is my next favorite piece of clothing, and মোৰ wardrobe favorites er ভিতৰত definitely এটো এটা আছে. Now next piece to হৈছে trouser ভিতৰত, এটো হৈছে high waist black trouser. As you can see, it is black hoy, gotike apuni literally jikono herite pinhibo pare je, sobor logote eto milibo. Apuni top jikono color top pinho apnar ei black trousers to definitely milibo. Aru jeto eto wide leg, aru jeto gom pai je moi currently moi wide legs bur khubey bhal paisu. Eto comfortable hoy, apnar jikono topor logot jay, jeto high waist hoy, so definitely looks stylish and it looks smart as well. Apnalike jodi enekwa eta trousers apnalike jodi lobo pare, so definitely apnalকৰ বহুত কামতে আহিব. আৰু ইয়াৰ লগতে মই এটা peach color ও কিনি থৈছো same হেৰিৰে, হেতু মই লৈছিলো Myntra পৰা. So this is the next final piece junto more clothing or ভিতৰ ভাল লাগে. So এই piece কিটা যিকিটা বহুত versatile হয় and বহুত stylish হয়, আৰু লগতে কেতিয়াবা আপুনি casual look এত গলে casual হ'ব পাৰে, stylish এত গলে stylish, literally আপুনি যেনেকে ধৰণে আপুনি ক্যাৰি কৰিব বিচাৰ অলপমান mismatch কৰি পালে দুটামান এড কৰিবা, কম কৰি আপোনালোকে পিন্ধিলে এটো আপুনি dress up plus dress up কৰিব পাৰে, dress down কৰিব পাৰে. So it's up to you, but definitely এটো versatility ক্ষেত্ৰত definitely যিখিনি pieces দেখাইছো এটা বহুত worth it হয় আপোনাৰ যদি আপোনালোকে এনেকুৱা pieces লয়. So these are my clothing pieces. Now let's move on to my jewelry pieces. Junkhini jewelry dekhabo khoisu egila pieces mane mur khubei dia favorites hoy ase. I know baki earrings silver jewelries ki baki bese ba tar bitor keitaman pieces mur ase etio jikhini moi actually bahut bhal pao. So ei jontu piece loisil moi etu Meesho pa loisilo, and I'm sure already dekhise etu moi kinisilu Diwali time or moi Diwali video tu moi etu jewelry pindhisu. And to be honest guys, moi iman dholok jewelry mane carry kora manu nohoy, bikhekke neck pieces or bhetor moi iman fancy ba iman heri nipindhu, but eto first kinisilo because of the color. It looks so nice. Apuni aru jeto eto color to bahut grayish sort of hoy, so definitely apuni bahut sari ba heri lookot apnaloke carry koribo paribo, definitely kisuman top ba heri logoto apnaloke pindhibo paribo. Tikli asile, I'm sure already agote eto video dekhise, tikli ase plus earring to ase. Even আপোনালোকে যদি এটা চাই, even এটোৰ লগতো যদি মই পিন্ধিম বুলি কোৱা হলে definitely মিলিলে হেতে. কালাৰটো ইমান মাইল্ড হয় যে definitely আপুনি যিকোনো আউটফিটৰ লগত এটো ক্যাৰি কৰিব পাৰে, and definitely ইন্ডিয়ান আউটফিটটো ভালেই লাগে, but তাৰ লগতে আপুনি ওয়েস্টাৰ্ণ আউটফিটটো যদি বিচাৰে আপোনালোকে definitely পিন্ধিব পাৰে, হোৱাইট শাৰ্ট বা শাৰ্টৰ লগতো পিন্ধিব পাৰে, বহুত ভাল লাগে এইবোৰ এটো বস্তু. আৰু নেক্সট জোনটো হৈছে এটো actually wedding appropriate বুলি ক'ব পাৰি বা একদম পুৰা ইন্ডিয়ান আউটফিটত ক'ব পাৰি, and specially যেটো অসমীয়া ছোৱালী হয় গটিকে মেখেলা চাদৰটো মই পিন্ধুৱে, আৰু মেখেলা চাদৰৰ লগত আমাৰ অসমীয়া গহনা definitely ভাল লাগে. I love chokers. Okay, মই ইমান জিমান দি উলমাতছে মই বেছিকে choker টাইপৰ জুৱেলাৰীবোৰ বহুত বেছি ভাল পাওঁ. এইটো হৈছে next piece টো. Can you see this? So মোৰ যেটা wedding reception লি গৈছিল লখিমপুৰলৈ, তেতিয়া মই তাৰ আগতে এইটো কিনিছিলো, and look at this piece. Isn't it gorgeous? I don't know about like online or এনেকুৱা পাবনে নাপায়, এইটো actually মই offline কিনিছিলো, মই হেৰি গোলাঘাটৰ পৰা কিনা হৈছিলে. And look at this guys, it looks so nice, right? So মই এটা definitely wedding বা তেনেকুৱা ধৰণৰ ফাংচন বোৰৰ কাৰণে স্পেশালি এটো মই ৰাখিছো, and তাৰ লগতে যোনটো ইয়াৰিং আছে
সো ইয়াৰিংটো এনেকুৱাই হয় তাৰ লগৰ সেম নিচিনা অকমান দীঘলীয়া হয় সো সেইকাৰণে মই এইটো পিস কিনিছিলো এইটো মই গোলাঘাটৰ পৰা লোৱা হৈছিলে দিস ইজ দ্য নেক্সট পিস আই এম শিওর আপোনালোকে যদি মোৰ পুৰানা হল ভিডিও চাইছে তাৰ এইটো ইয়াৰিং দেখিছে এইটো মানে ধৰিলে ককটেল পাৰ্টি বা in general party ba heri wear karone khube dhuniya lage etu bahut as you can see this looks really nice and gorgeous and enoka pieces definitely apnaloke online o dekhibo tar price to bahut beshi pore and I guess moi etu kiman 300 something enoka te loisilu jonkhon dukanar pa moi ei jewelry piece to kinisilu tar pai moi ekhon etu kinisilu agote moi mention korisu etu bostu lage epur eta pura trendy pieces hoy etu literally apunar je kono herite trendy pieces e hoi thakibo because ebur bahut khube bhal lage dekhibole আৰু গটিকে দিস ইজ মাই ফাইনাল জুৱেলাৰী পিস এন্ড বাকিবোৰ যিখিনি আছে হেবোৰ নেদেখাও বিকজ হেবোৰ ভালেই পাওঁ বাট দিস আর দ্য পিসেস দ্যাট আই এবসলিউটলি লাভ নাও লেটস মুভ অন টু মাই বেগস সো অলৰেডি মই যোনটো বেগেট বেগস দেখাইছিলো ব্ল্যাক অন মোৰ লাষ্ট ফেভাৰিটছ দেখাইছিলো হেতুটো ডেফিনেটলি ভাল লাগে এন্ড দ্যাটস ক্যাৰিয়েবল ইন এভৰি ৱে আৰু হেতু বস্তু আপুনি লিটাৰেলি যিকোনো অকেজনত ক্যাৰি কৰিব পাৰে ডেফিনেটলি ভাল লাগে আৰু কেইটামান মই আপোনালোকক দেখাব খুজিছো Next piece is a white bag too. It is actually बहुत भाला ये तो sling हो आसे but I prefer to carry it like this only because ऐटा खूब मैंने हाथरा hand pouch निस्ना feel हो and कबले ले जी तो white हो इगोटे ये बहुत sophisticated and classy and elegant look ऐटा provide करे and space और क्षेत्र तो definitely spacious से हो आपने आराम से mobile carry करो पारे यान मोर earring ऐसे हुमाए से by the way so ये तो मैं forever 21 और पार लोइसिलो and এই কালার হোয়াইট টুর কারণে মোৰ খুবই পছন্দ লাগিলে আৰু বহিয়াত যোনটো গোল্ডেন ডিটেইলিংস এন্ড ব্ল্যাক ডিটেইলিংস আছে ডেফিনেটলি আপুনি ভাল এটা অকেজন বা কিবা থাকিলে ডেফিনেটলি ক্যাৰি কৰিব পাৰে ভাল ইভেন্টৰ কাৰণেও ক্যাৰি কৰিব পাৰে এন্ড ট্ৰাষ্ট মি এটো আপোনাক ডেফিনেটলি ডিসএপয়েন্ট নকৰে বিকজ এই পিসটো একচুয়ালি বহুত ধুনিয়া লাগে মোৰ হেতু এটো হোয়াইট বেগ হয় নেক্সট হৈছে যোনবোৰ ধৰিলক ফাংশন বা ওয়েডিং বা ইন্ডিয়ান হেৰিৰ কাৰণে মই এটা লৈছিলো এটো আজিৰ পৰা লৈ আহিছিলে This is the bag. Eto moi sumur he wedding reception er karone loisilo. Eto ajior pa kinisilo. Aru yar logote sling o ase apunalike jehetu dekhiba parise. Golden details ote ase. Gotike apuni yat dhuniya se lobo pare. It's definitely so useful because apunar aram se dholo bostu apunar jikhini essentials khini apuni definitely carry koribo pare. Lipstick hok kiba hok aram se apuni carry koribo pare. Aru logote বিয়া হবাত চাবচোন সদায় আপোনাৰ ট্ৰেডিশনাল প্যাটাৰ্ন বুৰে ভাল লাগে সো এইকাৰণে এই প্ৰিন্টটো খুবেই ধুনিয়া দেখিলো মই আজিৰ পৰা লৈছিলো সো দিস ইজ মাই ফাইনাল লাইক বেগৰ ভিতৰ এখিনি ফেভাৰিটছৰ ভিতৰ এইটো দুটা বেগ মোৰ ভাল লাগে সো নাও লেটস মুভ অন টু মাই ফাইনাল ক্যাটেগৰি যোনটো হৈছে মোৰ ফুটৱেয়াৰ্ছৰ ক্ষেত্ৰত and guys I have to tell you মোৰ ফুটৱেয়াৰ্ছৰ ক্ষেত্ৰত actually মোৰ বহুত ফুটৱেয়াৰ্ছ আছে but most of the time মই কবলে গলে দুজোৰ এজোৰে মই most of the time পিন্ধু because কাৰণ যিমান হলো এটা সময়ত আপুনি কমফৰ্টেবলিটি ডেফিনেটলি বিচাৰিব ডেইলি ওয়্যাৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত but এইগিটা কেইটামান পিস আছে যিকোনো মই actually বহুত ভাল পাওঁ আৰু এতিয়াও মই actually বহুত অকেজনস বিচাৰিছো যত মই এবোৰ পিন্ধিব পাৰো ভালদৰে ওলাই যাব পাৰো সো হেতুৰ কাৰণে ডেফিনেটলি এবোৰ পিসেস মই ৰাখিছো but তাৰ ভিতৰ দুটা অলৰেডি মই পিন্ধিছো বাৰু সো নাও লেটস মুভ অন টু মাই ফাইনাল ক্যাটেগৰি দ্যাটস মাই ফুটৱেয়াৰ সো ফাৰ্স্ট দুটা হৈছে এটো যোনটো ভেন্স এটো ডেফিনেটলি ভাল লাগে and I'm sorry guys it's really dirty right now because এটো মই লিটাৰেলি পিন্ধি অৱস্থা কি হেগেলা দিছো মানে অলৰেডি এটো জুটা বহুত বাৰ পিন্ধা হৈছে and you won't believe like eto vans যোনটো actually it's a fake van by the way guys so let me tell you because eto মই ডিমাপুৰৰ পৰা কিনা হৈছিলে আৰু ডিমাপুৰৰ পৰা মই যেতিয়া কিনিছিলো এই জুতা জোৰৰ প্ৰাইস লৈছিলে 450 rupees yes 450 and it looks really nice and the quality is amazing guys I'm not lying quality to বহুত ভাল হয় আৰু যোনটো ৰাবাৰ সোল আছে so definitely এটো grip to থাকে and definitely to apnar casual de apni dress or logot pinhok jeans or logot pinhok skirts or logot pinhok sob herite etu bhal lage so definitely etu eta versatile piece hoy eta mane bahut dhorne apni pindhibo pora piece hoy so definitely it's worth the price and apnalike jodi honestly kobole apnalike jodi original quality to lobo bisare ba original brand to lobo so definitely it's worth the price because it looks wise ba heri wise definitely smart lage bhal lage so this is my first footwear so this is my next piece can you see it it's super fancy guys so মই আজিলৈকে এটো পিন্ধাই হোৱা নাই কালাৰ একদম পুৰা মাল্টি কালাৰ মানে একদম ৰেইনবো কালাৰ টাইপে হৈ আছে বাট ডেফিনেটলি আপুনি ধৰক প্লেন আউটফিটৰ লগতো যদি এটো পিন্ধে এটো মানে জিলিকে যাব গুটে আউটফিটটো মানে পুৰা ষ্টেণ্ডাৰ্ড কৰি দিব এটো এনেকুৱা এটা পিস হয় so definitely this is my next piece আৰু এটো মই আজিলৈকে পিন্ধাই হোৱা নাই because মই একো অকেজন পোৱা নাই একো হেৰি পোৱা নাই so definitely it's my absolute favorite product obviously it has to be because look at this definitely sobe bhal pabo enoga jeta now let's move on to my final three products eta ma apnalogor heels this is my strappy heel etu pura ki boli kom violet color ase and khube bhalo etu piyazi rong violet color ase etu moi ajior pa kinisilo and bahut reasonable price ok kina hoisile and guys trust me etu jonto heri to dekise bahut cushiony material hoy so definitely
it's comfortable, it's super comfortable, and I really like this one. A color to mane mor imane bhal lagile because moi jetia aji dekhilo I'm like okay I have to get this one because it looks so nice and apunar bhori to automatic bahut dhuniya dekha mor mane etu plan ase mane etu to definitely jetia romantic kiba dress pinhim kiba pinhim definitely to pindhi jam kiba special date ba kiba occasion hole definitely etu moi pindhi jam because I love it so much. And the next favorite is obviously my new transparent heel. Etu মই actually Shein or pa loisilo yato moi koiso cushiony material ase so it is comfortable and etu to apnalke jane etu je literally jikono outfit ot jay so tar plan apnalko extra ke explain koribo na lage and etu best part hoise yat jetu strap nai gotike keteba ki hoy ame strap bur hojote korba jaote khulibo logia hole khulibo no so etu apni actually khulibo pare easy to carry hoy easy to wear hoy so apni iman chinta kora bhorikhon bharak and you are good to go. So this is my next product. Now let's move on to my final footwear category hetu hoise boots. Okay, first boot to kobo khose eta classic black boots thokaro bahut necessary hoy because necessary boli noko but definitely eta apunalke jodi bisare boots khana definitely apunalke eta black color boots lobo pare because hey boots bur definitely versatile hoy and so jikono outfit ot pinibo pare. So the next one is this one. Etu eta bahut mild cream beige color, beige no actually but it's a very nude off white color boli kobo pare. So etu hoise white boots boli kobo pare, off white boots. So this is my next product and I genuinely love it. Etu actually fancy market or boots hoy and apnalke mor already nude boots jonto dekhisa gote fancy hekhonor pai kina hoisile. Etu jonto boots hoy 390 rupees ore hoy and I have to tell you I'm not saying it's super comfortable but definitely it's wearable. Apuni aram se pindhi jabo pare aru etu case to eno kaza etu actually pinky asile pinky dujor ene kini thoisile etu taitse dangor size or hoy so taitu kinisile to moi tair pa moi to loi lolo moi koso pinky etu boots moke dibo laibo. So yet definitely eta long story ase but I don't want to talk about it but definitely etu 390 rupees etiao tag to ase and definitely jikono dhona outfit or logot etu bhal lage because off white hoy nude hoy so gotike apnar jikono dhona outfit or apnake etu carry koribo pare. So boots or khetrot etu final boots hoy etu mor bhal lage definitely. So these are the products that I am currently loving and jikhini bostu bahut versatile hoy useful hoy and definitely worth the price hoy. So ekita pieces ma apnalokor logo share korilo and apnalokor jodi bisare definitely enoka ta kisuman pieces rakhibo pare jikono jitu apnalokor worth it hoy and versatile hoy. So yeah, I hope you enjoyed the video and I think that's about it. I hope you enjoyed the video. If you did then don't forget to like, share and subscribe to my channel and I will see you in my next video. Till then take care and bye.